গতিকে পৰহিৰ পৰা মই কৰিব দিছিলোঁ আৰম্ভ কৰিছোঁ পৰহিদিনা বেগ আহি গ'ল আমাক 50টা 48টা বেগ লাগে 50টা আহি গ'ল কিন্তু জলদি কালি গোটেই কাম কৰিছে বকলেন বেছটো বনাই যিহেতু বালি মাটি ন ছাৰ মানে এনেকুৱা অলপ পানীটো যেতিয়া পাহাৰৰ পৰা মাৰি দিয়ে লাগে মানে লগালগ হৈ যায় মানে তোমালোকক দেখিলে গম পাবা সেইটো বেগ উঠাই লৈ যাব নোৱাৰে সেইটো বিচি আমি ক্লোজ কৰি আছোঁ সেইটো বেগ কিমান মই কৈ দিওঁ সেই বেগটোৰ ওজন হৈ যায় 20 গাড়ী 20 ট্ৰাক বালি সোমায় এটা বেগত 20 ট্ৰাক বালি সোমায় যদি মেচিন দি সোমোৱাই দিয়ে সেইটো আৰু কোনোৱে উঠাই লৈ যাব নোৱাৰে গতিকে আমি তিনিটা দুটা আৰু এটা ওপৰত এইখিনি জেগা আৰু কেতিয়াও ভাঙিব নোৱাৰে মানে মইতো তোমাক কওঁ এইটোতো পাৰ্মানেণ্ট আমি এতিয়া নতুনকৈ এতিয়া বোল্ডাৰতকৈ এইটো বেছি ভাল আমি যি কৰি আছোঁ আপোনালোকক বুজাই কৈছোঁ এতিয়া আমি অসম চৰকাৰে যিমান কাম কৰিছোঁ সব মেগা টিউবৰে কাম কৰিছোঁ আমাৰ প্লেনিংটো কি অহা 5 বছৰত যদি আমি কেতিয়াবা আৰু কাম কৰিব পাৰোঁ আমি অসমৰ পুৰণা মথাউৰি যিমান আছে চবতে দুটা মেগা টিউব লগাই দিম আৰু ক'তো মথাউৰি ভাঙিব নোৱাৰে এইটোতো ভাল হয় এইটোৱে বেষ্ট দেই গতিকে মই পৰহিতা মই দুদিন আহি পোৱা দেৰি হ'ল কিন্তু আঁতুৱাই দিয়াই কোৱা লগত মই কৰিলোঁ বেগ টেগ আহি গ'ল লাগি আছে কিন্তু মই মেগা টিউব লগাবলৈ মই পৰহিদিনা তাৰমানে 500 মিটাৰলৈকে কৰি দিম পাছত থাকিলে আৰু দেখা 400 মিটাৰ 500 মিটাৰ দিলে এইখিনিলৈকে যাব মই এইখিনি কৰি লওঁ কৰিম যে কোনো খাটাং আৰু মই 2 নম্বৰৰ কথা কয় আমাক মৰম কৰিম বুলি মৰম নকৰে ছাৰ আছো এইবাৰ লগত ছাৰ আপোনাৰ লগত আছো আমি ছাৰ এইবাৰ আছো ছাৰ কথাটা শেষ হোক তলত দুটা ওপৰত এটা 50 বেগছ অলৰেডি হেভ কাম আপুনি এটা কাম কৰিব মাত্ৰ লেণ্ড কিন্তু দিব লাগিব স্যাৰ আমি মানে ৰাতিপুৱা ষ্টক এটা কিমান মিটাৰ কেনেকৈ মিলাব মাটিখিনি কিন্তু অলপ এৰি দিব লাগিব আৰু 10 ফুট এৰি দিলে ঘৰ যাব আপোনালোকৰে যাব পাছত আকৌ নক'ব এই মাটিৰ পইচা লাগে আমাক পইচা নালাগে ছাৰ আমাক কাম কৰি ভাল কৰি কামটো ভাল লাগে মানে মই আপোনালোকক আকৌ কৈছোঁ আপোনালোকে 10 বছৰৰ পাছত ক'ব এইটো নিচিনা বেষ্ট কাম আৰু ক'তো নাই আমি লাহে লাহেতো চবতে ইণ্ট্ৰডিউচ কৰি আছোঁ আমি এবছৰ 350 কিলোমিটাৰ মথাউৰি বনালোঁ সব মথাউৰিৰ তলত এটা বেগ দিছোঁ টিউব দিছোঁ টিউব এইটো 25 মিটাৰ দীঘল হয় আৰু 5 মিটাৰ বহল হৈ যাব আৰু ওখ হৈ যাব 3 মিটাৰ 10-20 ট্ৰাক বালি সোমাই যায় চ' দেট ইজ দ্য বেষ্ট সলিউশ্যন চ' ফাৰ উই হেভ ডিছকভাৰ্ড কিন্তু নেক্সট আমাৰ যি হৈ আছে ঠিকে আছে কিন্তু নেক্সটত এটা পাৰ্মানেণ্ট সলিউশ্যনৰ কৰা আমি যিটো মানে এইখিনি জেগাটো এতিয়াই পাৰ্মানেণ্ট আৰু যদি বেলেগ জেগা থাকিলে বেলেগ কথা এইখিনি জেগা এতিয়াই পাৰ্মানেণ্ট সলিউশ্যন হৈ যাব আমি ভাবিছোঁ আমাৰ ডিষ্ট্ৰিক্টখন তাৰমানে মই আপোনালোকক কওঁ এই বেগটোৰ ওপৰত আমি বেগো কওঁ টিউবো কওঁ টিউবৰ ওপৰত যদি মাটি দি দিয়ে ডিচি চাহাব এইটো 10 year লংজিভিটি 100 years আমি ফিল কৰি দিম তাৰমানে কি হয় ছানলাইটে নষ্ট কৰি দিব বেগটো আদাৰৱাইজ ইট ইজ 100 years গতিকে এইটো খুব বেছি ভাল কাম হ'ব এইখিনি এইটো ঠিকে আছে আমি ভাবিছোঁ কি আমাৰ ডিষ্ট্ৰিক্টখন মানে ছেভৰ কাৰণে পৰৱৰ্তী আমি এডিবিৰ থাৰ্ড ফেজত ইয়াতে হ'ব ছেকেণ্ড ফেজ এতিয়া আৰম্ভ হ'ব অহা বছৰ বা তাৰ পাছৰ বছৰত এডিবিৰ ছেকেণ্ড ফেজৰ কাম সকলোখিনি তাৰমানে শিশুমাৰা BSF কেম্পৰ পৰা জলেশ্বৰ আপুনি জানে 70 কিলোমিটাৰ হয় আমি ভাবিছোঁ যে এটা পাৰ্মানেণ্ট যিটো বানকাম ৰোড হাই টেকনলজি প্ৰয়োগ কৰি তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট তাৰমানে আপোনালোকক মই এটা কথা কওঁ মেঘালয়ৰ পৰিৱৰ্তে আমাৰ অসমেদি ৰাস্তাটো এটা কথা মই আপোনালোকক আকৌ কওঁ আমাৰ অসমত 4000 কিলোমিটাৰ পুৰণা মথাউৰি আছে আমি নতুনকৈ এই 4 বছৰত বনালোঁ 1000 কিলোমিটাৰ তাতে ডিচি চাহাব আমি য'ত নতুন মথাউৰি বনাইছোঁ তলত মেগা টিউব লে ইজ মাষ্ট ৰাইট এণ্ড আৱাৰ নেক্সট প্লেন আমাৰ যে পুৰণা 4000 কিলোমিটাৰ আছে চবতে দুটা আমি মেগা টিউব লে কৰি দিম তেতিয়া আৰু ব্ৰিজ ক'তো নাই
And that is the best solution. আচলতে আমাৰ মানে IDB ত এটা আছেই আপ টু হাজিৰহাটৰ কিবা আমাৰ পাটাকাটালৈকে আছে ছেকেণ্ড ফেজটো খালি এক্সটেণ্ড কৰি দিলে আমাৰ শিশুমাৰলৈ এইখিনি কৰি লওঁ তাৰ পাছৰখিনি এই 400 মিটাৰ বচাই লওঁ এইখিনি আপোনালোকক টেনশ্যন ল'ব নালাগে 1 মাহৰ ভিতৰত কমপ্লিট হৈ যাব আৰু আপোনালোকৰ ইয়াত আৰু ইৰোজন নহয় যদি ইভেন এইটো পাহি মই কোনটো কৈছোঁ এই ৰাস্তাও যদি আহি পায় এইখিনিত ৰৈ যাব ঠিক আছে সেইটো উঠাব নোৱাৰি এইটো চুনামি লাগিব উঠাব ইভেন চুনামিও নোৱাৰিব 20 লাখ 20 লাখ বালি মানে হিউজ ওজন হৈ যায় তেনেকুৱা তিনিটা থাকিব দুটা তলত এটা ওপৰত এইটো উঠাব নোৱাৰে এনেকুৱা এটা একজেক্ট তেতিয়াহ'লে হিউজ এইখিনি জেগাটো কেতিয়াও উঠাব নোৱাৰে 100 ইয়াৰ্ছলৈ ব্ৰড হৈ যাব মথাউৰি ব্ৰড হৈ যাব কিন্তু এটা এনচিঅ'ৰ কৰিব ওপৰত মাটি হৈ আছে আদাৰৱাইজ ছানলাইট 400 মিটাৰ 500 মিটাৰ দিলে ভাল আছিল মানুহে কাটি দিলে স্যার 500 মিটার দিলে ভাল আছিল এইখিনি 500 মিটার দি দিয়ক স্যার হ'ব আপোনালোকে যিটো আহিব মানে আপোনালোকে যিটো এটা কথা স্যার 500 মিটার দিলে আমাৰ ওই যে তাতে এটা শিমুল গছ আছে নহয় এইখিনিলৈকে একদম ইমার্জেন্সি হৈ আছে তাতে কি যাব 40টা টিউব লাগে 50টা আহিছে আৰু 10টা লাগিব পঠাই দিব ঠিক 500 মিটার মানে ইফালে কৰি দিয়ক স্যার 500 মিটার 500 মিটার মানে কি মই খবৰ ল'বলৈ আহিম ঠিক আছে স্যার আমাৰ ডিসি স্যারও আছে নহয় কিছু স্যার তুমি কেটা করে জিন্দাবাদ ওম সরকার জিন্দাবাদ ওম সরকার জিন্দাবাদ সম্পদ বিভাগের মন্ত্রী বিজু চাতুরিকা জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ আছে স্যার এই চা বানাবার কল এই দিতে তো এই লাল চা বানা রে হ্যাঁ চা খাবো লাল চা খাবো